হাই গাইজ, এটি নতুন ভিডিঅ'ৰ সৈতে মই অনুস্মিতা অসম ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগে পিছে মই এনেদৰে মেখেলা চাদৰৰ ভিডিঅ' বনাইছিলোঁ। আজিও মই তাৰ ওপৰতে ভিডিঅ' বনাম, কাৰণ আপোনালোকে এই মেখেলা চাদৰৰ দুটা ভিডিঅ'ত ইমান বেছি মৰম দিছে যে আজি ভাবিলোঁ আকৌ এটি ভিডিঅ' মই বনাওঁ। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ ফাৰ্ষ্ট মেখেলা চাদৰযোৰ হৈছে এযোৰ হালধীয়া, আৰু এইটো বেহৰফুলীয়া কালাৰ বুলিও ক'ব পাৰি, একদম হালধীয়া নহয়। আৰু এইযোৰত আছে এটা ধুনীয়া মৰম লগা এটি ফুল, এইটো আপোনালোকৰ ওচৰৰ পৰা দেখাই দিছোঁ। আৰু ইয়াত ধুনীয়াকৈ খুটনি খোৱা বুলি কয় এইটো। আৰু এইডাল হৈছে পালকডাল, আপোনালোকক দেখাই দিছোঁ। আৰু এইখন চাদৰখন ইয়াৰ পাৰিটো দিয়া হৈছে কমলা আৰু মাজত হালধীয়া দিয়া আছে। আৰু ভিতৰ ভাগে এইটো ফুল আপোনালোকে বহুকেইযোৰ চাদৰ মেখেলাত দেখিছে। এই সৰু ফুলটো এইটো মাজে মাজে দিয়া হয়। এইখিনি আৰু ইয়াৰ লগৰ মেখেলাখন দেখাই দিওঁ। এইখন মেখেলাখন একেই ফুলটো দুটা ৰঙৰ দিয়া হৈছে, সেউজীয়া আৰু কমলা। আৰু কমলা দিয়াত সৰু সৰুকৈ বুটা বাছি দিছে সেউজীয়াৰে, আৰু সেউজীয়াত দিছে কমলাৰে, ধৰিব পাৰিছে। আৰু এয়া পালকডাল, এইখিনি ফুল। আৰু ইয়াৰ দুযোৰ আছিল হালধীয়া কালাৰৰ দুযোৰ। এইটো হৈছে মগৰ এটা, এইযোৰৰ ভিতৰটো আৰু দেখাই নেদাওক খুলি। এইটো মগৰ, আৰু ঠিক চাদৰখনতো আছে এইটো। আৰু ইয়াৰ পালকডাল অকণমান বেলেগ হয়, এনেদৰে। আৰু এনেদৰে কিবা কিবি আৰু এইবিলাক কাৰাবাৰী দিছে। আৰু আজি মই ভিডিঅ' বনাবৰ কাৰণে মেখেলা চাদৰ পিন্ধি আহিছোঁ। ভাবিলোঁ যিহেতু মই মেখেলা চাদৰৰ ওপৰতেই ভিডিঅ' বনাম, ময়ো নিজেও এযোৰ পিন্ধি লৈ আহিছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু মোৰ নেক্সট কাপোৰযোৰ হৈছে এইযোৰ হৈছে দুটা কালাৰ, দুটা নহয় ইয়াত তিনিটা কালাৰ আছে। ইয়াৰ যিটো লুজ হয় এইখন মেখেলা, ইয়াৰ তলত থাকে এইখিনি হৈছে পেৰট কালাৰ। আৰু ইয়াৰ মাজত বুটা বাছি দিছে। এইটো ডাঙৰ ফুল নহয়, এইটো হৈছে আপোনাৰ লাভ ষ্টাইলত দিয়া হৈছে, এইখিনি বুটা বাছি দিছে। আৰু এই মাজৰ যিখিনি কাৰা হয় এইখিনি পাৰিছে আপোনাৰ বেগুনীয়া আৰু গুলপীয়া, আৰু মাজত এয়া গুণা আছে, দূৰৰ পৰা ধৰিব পাৰিব, বগা গুণা পোৱা আছে। আৰু মই ইয়াৰ চাদৰখন দেখাওঁ। আৰু মই যিখিনি চাদৰ মেখেলা দেখাই আছোঁ ঘৰত পিন্ধিব পৰা দেখাইছোঁ। এইখন চাদৰখন, এইটো লাভটো মেখেলাখনত ৰঙা দিয়া আছিল, কিন্তু চাদৰখনত ক'লাও দিছে, পাহৰিল চাগে। আৰু ইয়াৰ পাৰিটো এনেদৰে কমলা নহয়, ৰঙা হয়, ৰঙা সেউজীয়া, আৰু ইফালে ৰঙা আছে। আৰু যিখিনি পেৰট কালাৰ এইটো আছিল, তাত এইখিনি কমলা যেন দেখা গৈছে। আৰু মাজভাগ এনেকুৱা। আৰু মই আপোনালোকক দেখাম এযোৰ বগা কাপোৰ। যিহেতু বগা কাপোৰ তেনেদৰে দেখুওৱা নাযায়, আপোনালোকক দেখাই দিওঁ, কাৰণ বগা কাপোৰ এযোৰো ইমানেই প্ৰয়োজন হয়। এইযোৰ চিম্পুলভাৱে দেখাই দিওঁ কম সময়ত। এইটো এটা নীলা ফুল হয়, মেখেলাখনত আছে, মানে বগাত নীলা হৈছে, বগাখিনি। এইখন মেখেলাখন আপোনাৰ ওচৰত কিবা নামঘৰত কিবা থাকিলে এনেকুৱা পিন্ধিব পাৰে। এইখন নীলা কাৰাপাৰি দিছে, ফুলটো দি দিছে মাজত, আৰু কাৰাপাৰি, আৰু ফুলটো অলপ নতুন ডিজাইনত দিয়া হৈছে। এইখিনি আৰু খুলি নেদেখাওঁ। এযোৰ নহয়, দুযোৰ বগা আনিছোঁ মই, নিজেই গম নাপাওঁ কি উঠাই লৈ আহিছোঁ। এইযোৰত দিছে তোমাৰ এইটো
এইটো কিন্তু ফুলটো বহুত ভাল লাগে হয়তো পকাত পোৱা কাৰণে আপোনালোকে চিম্পুল যেন দেখিব পাৰে এইটো এটা কলহ টাইপৰ এইটো বেগুনীয়াৰে দিয়া আছে নেদেখাও আৰু খুলি এইটো চাদৰখনত এইটো অকণমান দেখাই দিওঁ এইটো দেখিছে নহয় একদম চিম্পুলভাৱে দেখাইছোঁ বেছি দীঘলীয়া নহয় ভিডিঅ'টো আৰু একদম শেষৰযোৰ কাপোৰ দেখাবলৈ লৈছোঁ এইযোৰ এযোৰ বেগুনীয়া কালাৰৰে কাপোৰ হয় এইযোৰ দেখাই আজিৰ ভিডিঅ'টো শেষ কৰিম বেছি দীঘল ভিডিঅ' নহয় এইটো এটা ডাঙৰ ফুল এইটো ফুল আপোনালোকে মোৰ ভিডিঅ'ত দেখা নাই চাগে এইটো আৰু অলপ আগতে যে দেখালোঁ এইটো দেখা নাই এইটো বেগুনীয়াটো আমাৰ আঁচলটোত পাৰিটোতহে ফুটি উঠিছে মোৰ ফুল হয় অলপ কওঁতে কাৰণ ইমান বেছি নাজানো ইয়াৰ ওপৰত এইকেইটা ফুল পালকডাল সহজে দিয়া আছে বাৰু আৰু ইয়াৰ মাছটো এনেকুৱা লাগিছে এটা ভিতৰত একো নাই আৰু মেখেলাখন দেখাই দিওঁ চিম্পুল হয় এইকেইযোৰ চাদৰ মেখেলা আপোনালোকে ঘৰত পিন্ধিব পাৰে বুলি মই কৈ আছোঁ যিকেইযোৰ আমাৰ বৈ থোৱা আছে মানে পিন্ধা নাই বৰ্তমানলৈকে এতিয়া ভিডিঅ'টো শেষ কৰোঁ কাৰণ আৰু মোৰ একো নাই দেখাব লগা নতুন যেতিয়া বুব মাই তেতিয়া আকৌ আপোনালোকক মই দেখাম আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব এতে কমেণ্টত জনাব কেনে পালে চাই আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে এইখিনিয়ে বাই বাই লাভ ইউ অল